মই যেতিয়া ৮০ চনত ৰেডিঅ' প্ৰগ্ৰাম কৰাৰ পিছতে ৮১ চনত আচলতে ৮০ চনতে পাতিছিলে অসম চৰকাৰে সদৌ অসম ঢুলীয়া ওজা প্ৰতিযোগিতা। এইটো চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগে পাতিছিলে। ৮০ চনত কিবা কাৰণত নহৈ ৮১ চনত হৈছিলে আৰু গোলাঘাটত হৈছিলে জ্যোতিময় পাৰ্ক। তাত আনন্দ মোহন ভাগৱতী ছাৰ তেতিয়া ডেপুটি ডাইৰেক্টৰ ৰবীন্দ্ৰ ভৱনৰ উপ সঞ্চালক আছিলে সাংস্কৃতিক বিভাগৰ। তেখেতে গোটেই এই প্ৰতিযোগিতাখন চলাইছিল, গোটেইখিনি কৰিছিল। তাৰপিছত ইয়াতে ৭জন বিচাৰক মাতিছিল, ঢুলীয়া ওজাক মাতিছিলে, বিভিন্ন ওজা আহিছিল। আহি মই তাত ফাৰ্ষ্ট হ'লোঁ 81ত, আৰু চৰকাৰী যিখন চাৰ্টিফিকেট তাতে ওজা উপাধিটো লিখি দিছে। সেই ওজা উপাধিত 81ত পাইছোঁ। আৰু তেতিয়া ১,০০০ টকা পুৰস্কাৰ দিছিলে, মানে ১,০০০ টকা মানে বহুত আৰু তেতিয়া 81ত ১,০০০ টকা পুৰস্কাৰ দিছে চৰকাৰে। দ্বিতীয় পুৰস্কাৰ ৮০০ টকা, তৃতীয় পুৰস্কাৰ ৫০০ টকা। সেই দ্বিতীয় পুৰস্কাৰটো ধনেশ্বৰ শইকীয়া আৰু ধীৰেন ৰাজখোৱা, মোৰ গুৰু, এই দুজন একেলগে দ্বিতীয় হ'ল। জইণ্টলি ল'লে, জইণ্ট চাৰ্টিফিকেটখন ল'লে পইচাটো কম পাব, যে ৪০০ হ'ব। থাৰ্ড প্ৰাইজ পোৱাজনে ১০০ বেছি পাব। সেইকাৰণে দুইজনে কথা পাতিলে যে লটাৰী কৰিবলৈ দিওঁ, মই যদি ছেকেণ্ড হওঁ তোক ১০০ মই দিম। আৰু তেতিয়া ৫০০ তেওঁ থাৰ্ড হ'ব, থাৰ্ড হ'লে ৫০০ লগত ১০০ ৬০০ হৈ যাব, তেওঁ ৭০০ হৈ থাকিব, ৮০০ টকা পাব। দুইজন মোৰ গুৰুৰ লগত কথা পাতিলে, ধনেশ্বৰ শইকীয়াৰ লগত। লটাৰী খেলিলত মোৰ গুৰু ছেকেণ্ড হ'ল, ধনেশ্বৰ শইকীয়া থাৰ্ড হ'ল। আৰু থাৰ্ড পজিশ্যনত আছিলে ভদেশ্বৰ দুৱনীয়া ছাৰ, তেওঁ ফ'ৰ্থলৈ গুচি গ'ল। এতিয়া তিনিটা চৰকাৰে মানে কনচলেশ্যন প্ৰাইজ দিছিলে ১০০ টকা। তাৰপিছত আপুনি ৰেকৰ্ডিঙৰ ক্ষেত্ৰখনলৈ কেতিয়া আহে? আপুনি যে বিভিন্ন ধৰণৰ গীতৰ প্ৰযোজনা কৰিলে, টোকাৰী গীতৰ হওক বা বিহু গীতৰ হওক, সেই সম্পৰ্কে 82ত তেতিয়া, যেতিয়া 81ত মই চৰকাৰী ওজা উপাধি পালোঁ, তেতিয়া 82ত প্ৰথম গুৱাহাটীত, মানে আমি 81ৰ পৰা গুৱাহাটীত বিহু মাৰিছোঁ। কিন্তু ভাগৱতী ছাৰে যেতিয়াই মোক পাই গ'ল, ভাগৱতী ছাৰ ঘৰলৈ মাতি নিলে। আৰু গণেশগুৰি, এনেকৈ শিলপুখুৰী, ভৰলুমুখ, চানমাৰী, এনেকুৱা পেণ্ডেলবিলাকত কথা পাতি পেলাই মোক ঢোল বাদন কৰিবলৈ দিলে। এই ভাগৱতী ছাৰৰ বাইদেউৰ ৰিহাখনকে মই ধুতি কৰি পিন্ধি লৈছিলোঁ, লৈ সেই এটাইকেইটা ঠাইতে মই ফাৰ্ষ্ট হৈছিলোঁ। তেতিয়া মানে ভাগৱতী ছাৰে কৈছিলে যে মঘাইজাৰ লগত, মঘাইজাৰ যেতিয়া বাহিৰলৈ যায় বজাবলৈ, অসমৰ বাহিৰলৈ, তেতিয়া তেওঁৰ লগত মই তাল বজাইছিলোঁ। গতিকে মঘাইজাৰ কিছুমান বস্তু মোৰ হাতত আছে। তেতিয়াহ'লে বোলো মই আপোনাক গুৰু মানিছোঁ ছাৰ, সেইখিনি বস্তু মই ল'ম। কাৰণ মঘাইজাৰ মই ৭৩ চনত এবাৰেই দেখিছোঁ। তাৰপিছত মই মঘাইজাৰ ওচৰত শিকাৰ মোৰ যিটো সপোন, সেই সপোনটো পূৰ্ণ হ'লে। সেইকাৰণে ভাগৱতী ছাৰৰ ওচৰত কিছুমান বস্তু আছিলে মঘাইজাৰ, সেইখিনি বস্তু গ্ৰহণ কৰিবৰ কাৰণে ভাগৱতী ছাৰকো মই গুৰু মানিলোঁ। মানে আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত সেই সময়ত ভাগৱতী ছাৰৰ গুৰুত্ব যথেষ্ট আছিল। খগেন গগৈয়েও তেখেতৰ কথা বৰ আন্তৰিকতাৰে কৈছে যে তেখেতক উঠাই লৈ গৈছিলে ভাগৱতী ছাৰে। ভাগৱতী ছাৰৰ বিষয়ে অকণমান কওকচোন। মানে তেখেতৰ ঘৰ হ'ল তিতাবৰ তাঁতীগাঁও। তেখেতে সাংস্কৃতিক দিশত সত্ৰীয়াত এজন পুৰোধা ব্যক্তি, সত্ৰীয়া সংস্কৃতি। অসমৰ বাহিৰত ভাতখান্দি ইউনিভাৰ্চিটি হওক, যিবিলাক সাংস্কৃতিক দিশৰ ইউনিভাৰ্চিটি আছে, লক্ষ্ণৌ ভাতখান্দি ইউনিভাৰ্চিটি, এনেকৈ বিভিন্ন ইউনিভাৰ্চিটি তেওঁ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে যায়, ভিজিটিং লেকচাৰাৰ হিচাপে যায়। তেওঁ সত্ৰীয়া নৃত্যটো যে শাস্ত্ৰীয় নৃত্য হ'ল, তেওঁৰ অৱদান বহুত বেছি। কাৰণ তেওঁ তাত দেখুৱাই যে কথক নৃত্য এইটো নাচক, আৰু মই সত্ৰীয়া নাচিম, তাল মিল একে হয়নে নহয়, তেওঁ সেইবিলাক দেখুৱাইছিলে। আৰু হয়, খগেন গগৈকো তেখেতে মাতি নি পেলাই চাকৰি দিছিল। আৰু খগেন গগৈ তাৰ পূৰ্বতে ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে। সেই সম্পৰ্কে গম পাইছিল। তাৰপিছত আপুনি ৰেকৰ্ডিঙৰ ক্ষেত্ৰখনলৈ কেনেকৈ? মই তাৰপিছতে কৈ যাব লাগিব। তাৰপিছত মই তেতিয়া ক্ৰমান্বয়ে নগ'লে আকৌ খেলি মেলি হৈ যাব। 82ত এছিয়ান গেমছলৈ গ'লোঁ, ভাগৱতী ছাৰে পঠালে। প্ৰথম অসমৰ ঢোল ইণ্টাৰনেশ্যনেল লেভেলত, মানে কালচাৰেল প্ৰগ্ৰামত এণ্ট্ৰি মাৰিছে
মই 6 মিনিট মোৰ ওজা ঢোল বজাবলৈ দিছিলে। শিৱসাগৰ চেৰেকাপাৰৰ বিহু দলটো খুব ভাল তেতিয়া, তেওঁলোকক চিলেক্ট কৰিছিলে বিহু নাচিবলৈ, আৰু মই শিকাই বুজাই একেলগে ময়ো তেওঁলোকৰ লগত পাৰফৰ্মেঞ্চ কৰিছিলোঁ। এইটো প্ৰথম মানে ইণ্টাৰনেশ্যনেল ইভেণ্ট, কিন্তু আমি ভাৰতৰ বাহিৰত নহয়, দিল্লীত আছিলে। আৰু 83 নাগপুৰত হৈছিলে আন্তঃৰাষ্ট্ৰীয় কৃষি মেলা। তেতিয়া আকৌ আমাৰ ডাইৰেক্টৰ হ'ল গিৰিজা প্ৰসাদ দাস ছাৰ, তেওঁ বৰপেটাৰ। দাস ছাৰে, মই আচলতে 82 যেতিয়া এছিয়ান গেমছলৈ গৈছিলোঁ, তাৰ লগতে আমি ইণ্ডিয়া ইণ্টাৰনেশ্যনেল টেট ফেয়াৰ প্ৰগতি মৈদানত হয় তাতো প্ৰগ্ৰেম কৰিছিলোঁ। তালৈ বৰপেটাৰ পৰা ভোৰতাল নৃত্য দল এটা গৈছিলে, সিহঁতৰ লগত আমি একেলগে থাকোঁতে মই বোলো তহঁতৰ বৰপেটালৈ যাওঁ, আগতেতো গৈ পোৱা নাই, গতিকে বৰপেটা ফুৰি আহোঁ। তালৈ গ'লোঁ। তেতিয়া তাৰ নৰহৰি বুঢ়াভকতে, যিটো ভোৰতাল নৃত্যৰ সৃষ্টিকৰ্তা নৰহৰি বুঢ়াভকতদেৱে মোক মাতি নিলে, বাপা এইখিলে আহা, মই তোমাক ভোৰতাল শিকাম, তুমি মোৰ ল'ৰাখিনিক ঢোল শিকাই দিয়া। এই তাত অলপ মই ঢোল শিকাবলৈ লাগিছিলোঁ। তেতিয়াই গিৰিজা প্ৰসাদ দাস ছাৰে মোক চিনি পালে, আৰু তাৰ পৰৱৰ্তী সময়ত 83 মোক সেই নাগপুৰৰ কৃষি মেলালৈ পঠিয়ালে। তিনিচুকীয়া এটা বিহু দল শিকাই বুজাই আৰু মই ঢোলৰ প্ৰগ্ৰেম কৰিছিলোঁ। 84ত অল ইণ্ডিয়া টুৰ কৰিবলৈ পালোঁ। গিৰিজা প্ৰসাদ দাস ছাৰ থাকোঁতেই কালচাৰেল এফেয়াৰ্ছৰ ফালৰ পৰা পাছে বাপু, মানে কস্তুৰবা গান্ধীৰ সমাধিৰ পৰা মহাত্মা গান্ধীৰ সমাধিলৈ 2500 কিলোমিটাৰ আমি 2 মাহ মানে প্ৰগ্ৰেম কৰিছোঁ। দিনটোত চাইকেল মাৰিও যাওঁ, কোনোবিলাক জেগাত য'ত ভাত খাবলৈ ৰ'লোঁ তাতে এটা ষ্টেজ সৰুকৈ বনালে, তাতে প্ৰগ্ৰেম কৰিলোঁ। আকৌ ভাগৰ যিখিনি ভাগৰ লাগিলে ট্ৰাক কেইখনমান আছে তাত বহি গ'ল, আৰু যাৰ ভাগৰ লগা নাই চাইকেল চলাই গ'ল, আকৌ পাৰফৰ্মেঞ্চ কৰিলোঁ। 2 মাহৰ মূৰত আমি আহি দিল্লীৰ মহাত্মা গান্ধীৰ সমাধি পাইছোঁহি। তাৰ মাজত এইটো হ'ল 84 চনত 31 অক্টোবৰৰ দিনা আমি জয়পুৰ পাইছোঁহি। ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰিছে, আৰু সেইদিনা বহুত হুলস্থুল। আমি সেইকাৰণে সেই 3 দিন আমি তাৰ পৰা ওলাব নোৱাৰি তাতে ৰৈ দিলোঁ। এইটো হ'ল 84 চনৰ কথা। আৰু মই ডিয়াৰ কলেজৰ পৰা যেতিয়া পাছ কৰিলোঁ, এছিয়ান গেমছৰ পৰা আহি পেলাই পৰীক্ষা দি থাকোঁতে অনাৰ্ছৰ পেপাৰত 4th পেপাৰখন অকণমান টান আহিছে বুলি মোৰ লগৰকেইটাই টানি আজৰি লৈ আহিলে, আমি ভালকৈ দিম অহা বছৰ। পিছৰ বছৰ দিলোঁ, সেহেঁতকেইটাই চিক বেদত ছাত্ৰ সন্থাৰ আন্দোলন কৰিছিলোঁ। এটা চিক বেদত পৰীক্ষা দি গোটেইকেইটাই ফাৰ্ষ্ট ক্লাছ ল'লে, মই নৰ্মেল পৰীক্ষা দি ফাৰ্ষ্ট ক্লাছ নাপালোঁ। তাৰপিছত আমি 83 চনত পাছ কৰিলোঁ, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰিজাল্ট দেৰি হয়। গুৱাহাটীৰ ৰিজাল্টটো আগতে দিয়াৰ কাৰণে ৰ'বলগীয়া হ'ল। 84 চনত মই গুৱাহাটী ইউনিভাৰ্চিটিত MSCত নামভৰ্তি কৰিলোঁ, আৰু সেই 84 চনত অল ইণ্ডিয়া টুৰ কৰিলোঁ। তাৰপিছতে 85 চনত আমি নন এলাইন মুভমেণ্ট ইয়থ ফেষ্টিভেল, নাম কাণ্ট্ৰি মানে যিমানবিলাক দেশ আছিলে গোটেইখিনি মিলি ইয়থ ফেষ্টিভেল হৈছিলে। সেইটো দিল্লীত হৈছিলে। ৰাজীৱ গান্ধী মানে প্ৰেচিডেণ্ট আছিলে, তেওঁ দিল্লীতে পাতিলে। আৰু সেই নাম কাণ্ট্ৰিৰ সেই অনুষ্ঠানটোত আমি গুৱাহাটী ইউনিভাৰ্চিটিত গ'ল্ড মেডেল পালোঁ। গ'ল্ড মেডেল পাই আমি ৰাছিয়ালৈ চিলেক্ট কৰিলোঁ। তাৰপিছত আমি 86ত ইণ্টাৰ ইউনিভাৰ্চিটি কম্পিটিশ্যন কৰিলোঁ। 85তো কৰিছোঁ। 85ত আমি প্ৰথম বিহু ডান্সত আমি ছেকেণ্ড হৈছিলোঁ। 86ত আমি ফাৰ্ষ্ট হ'লোঁ, আৰু মই ঢোলত একেলগে 15টা ঢোল বজাইছিলোঁ। তেতিয়া মানে স্পেচিয়েল এটা এৱাৰ্ড দিছিলে, চাৰ্টিফিকেট মোৰ এতিয়াও আছে, স্পেচিয়েল এৱাৰ্ড। এইটো আছিলে আন্নামালাই ইউনিভাৰ্চিটি, তেতিয়া মাদ্ৰাছ আছিলে, এতিয়া চেন্নাই। তাৰপিছত আমি ৰাছিয়ালৈ চিলেক্ট হ'লোঁ, আৰু ৰাছিয়ালৈ চিলেক্ট হৈ প্ৰথম অসমৰ বিহুত অসমৰ ঢোলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মানে জগত সভালৈ লৈ যোৱা গোটেই দলটোৰ নেতৃত্ব দিছিলোঁ মই। মোৰ এক সৌভাগ্য। গতিকে এতিয়া মই মানে মঘাই ওজাৰ কথাটো সকলোৱে কৈ থাকে, প্ৰকৃততে মঘাই ওজা বিদেশলৈ যোৱা নাছিল। এতিয়া বিভিন্ন তথ্যত আমি পাইছোঁ, আমিও ভাবিছিলোঁ মঘাই ওজা বিদেশলৈ গৈছিল। এইটো কথা বেছিকৈ প্ৰকাশ হ'ল 2009 চনত মই দক্ষিণ কোৰিয়াত ৱৰ্ল্ড মিউজিক কম্পিটিশ্যন, 3rd ডেলফিক গেমছ, যেনেকৈ অলিম্পিক টাইপৰ খেলৰ কমিটিখন গ্ৰীচৰ অলিম্পিয়াড জেগাত হৈছিলে কাৰণে অলিম্পিক নাম দিলে। গ্ৰীচৰে ডেলফিয়া জেগাত এই মিউজিকৰ ইণ্টাৰনেশ্যনেল কমিটিখন গঠন হৈছিল কাৰণে তাক ডেলফিক নাম দিলে। এইটো দক্ষিণ কোৰিয়াৰ জেজু আইলেণ্ডত হৈছিলে। মই বেছি ঢোল নিব পৰা নাছিলোঁ, 5টা ঢোল নিছিলোঁ। মোৰ ইভেণ্টটো আছিলে ইণ্ডিভিজুৱেল পাৰ্কাছন। পৃথিৱীৰ 56খন দেশে ভাগ লৈছিলে। আমেৰিকা আছিল, জাপান আছিল, চাইনা আছিল, হংকং আছিল, আমাৰ মংগোলীয় আছিল, এনেকৈ বহুত 56খন। নাই, অসমৰ 2জন গৈছিলোঁ।
এজন প্ৰসন্ন গগৈ পেঁপা বজাবৰ কাৰণে গৈছিলে, তেওঁ বেলেগ ইভেণ্ট আৰু মোৰটো হ'ল বেলেগ ইভেণ্ট। বাকী ভাৰতৰ 50জনীয়া দল গৈছিলে মাত্ৰ বিভিন্ন ইভেণ্টত, আৰু মই গ'ল্ড মেডেল পাইছিলোঁ। আৰু প্ৰথমজন ভাৰতীয়, তাৰ আগত দুবাৰ ডেলফি গেমছত গৈছে, ভাৰতে স্বৰ্ণ পদক পোৱা নাই। মই ফাৰ্ষ্ট ইণ্ডিয়ান গ'ল্ড মেডেলিষ্ট, আৰু সেইটো পোৱাৰ বাবতেই অসম চৰকাৰে মোক 10 লাখ টকা পুৰস্কাৰো দিছিলে। উত্তৰ প্ৰদেশ চৰকাৰে 2 লাখ টকা পুৰস্কাৰ দিছিলে। আৰু যিটো চেণ্টাৰৰ পৰা আমি জোনেল চেণ্টাৰৰ পৰা গৈছিলোঁ, NCZCC নৰ্থ চেণ্ট্ৰেল জোন কালচাৰেল চেণ্টাৰ এলাহাবাদ, তাৰ পৰা 50,000 টকা মোক পুৰস্কাৰ দিছিলে। আৰু সেইকাৰণেই সেই সময়ত সেই খবৰটো দিবলৈ ভূপেন দাক ফোন কৰিছিলোঁ। তেতিয়া ভূপেন দাই খুব ভাল পাইছিলে। তেওঁ মুম্বাইত এখন চিনেমাৰ কামত ব্যস্ত আছিলে। তেওঁ শুনি খুব ভাল পাইছে। তাই ক'লে যে মই বৰ ভাল পাইছোঁ। তেওঁ কৈছে এই মঘাইটোকহে নিব নোৱাৰিলোঁ, বুজিছেনে? মই সকলোখিনি ঠিক কৰিলোঁ। তেওঁ আকৌ বোলে পকা ধানে ৰিঙে মাতিছে। মোৰ ল'ৰা ছোৱালীকেইটালৈ মনত পৰিছে, ভূপেন মই এইবাৰলৈ নাযাওঁ আৰু এই মই পিছৰ পৰাই যাম। উপায় নাইকিয়া হৈ পেলাই মঘাই এজাক ট্ৰেইনত তুলি মই গুৱাহাটীলৈ পঠিয়াই আহিলোঁ। কলিকতা তালিগঞ্জত ভূপেন দাৰ ৰুমত আছিলে। ভূপেন দাৰ তালিগঞ্জত ঘৰ আছিলে, তাতে ৰাখিছিলে। মঘাই এজাক গুচি আহিলে। অহাৰ পিছতে তেওঁ দুৰাৰোগ্যত ভুগিলে। তাৰপৰা তেওঁ যোৱাই নহ'লে। কিন্তু আমাৰ মানুহবিলাকে বা আমিও পঢ়িবলৈ পাইছিলোঁ, মঘাই এজাক ৰাছিয়াত ধৰুৱাইছে, চাইনাত ধৰুৱাইছে, ৰাছিয়াত বোলে প্ৰতিমূৰ্তি আছে। যেতিয়া 87ত আমি প্ৰথম বিদেশলৈ যাবলৈ পালোঁ, ছোভিয়েট ৰাছিয়ালৈ গৈছিলোঁ, তেতিয়া মিখাইল গৰ্বাচভ তাৰ প্ৰেচিডেণ্ট আছিলে। এতিয়াতো থানবান হ'ল আৰু, এতিয়া অকল ৰাছিয়া আছে, তেতিয়া ছোভিয়েট ৰাছিয়া, বৃহৎ ৰাছিয়া। তেতিয়া আমি মস্কোত প্ৰথম যিটো উদ্বোধনী অনুষ্ঠান কৰিলোঁ, এতিয়া মস্কোত বিচাৰি ফুৰিছোঁ মঘাই এজাক প্ৰতিমূৰ্তি ক'ত আছে, ক'তো নাই। গ'লেহে হ'ব। আচলতে কমিউনিজিম এটা মাইণ্ড আছিলে। ভাৰতীয় গণনাট্য সংঘৰ তেওঁ উপসভাপতি আছিলে, সেইটো যোগেদি যোৱা কথা আছিলে। আৰু সেই মই 2009ত সেই গ'ল্ড মেডেল পোৱাৰ কাৰণে ভাৰতীয় গণনাট্য সংঘই মোক গুৱাহাটীত সম্বৰ্ধনা জনাবলৈ মাতিলে। মই সম্বৰ্ধনা লওঁতেও কৈছিলোঁ যে আমাৰ বাটকটীয়া মঘাই ওজা, তাৰ পিছে পিছে মই যাবলৈ সক্ষম হৈছোঁ। তেতিয়া মোৰ হাতৰ পৰা মাইক্ৰফোনটো লৈ এই গণনাট্য সংঘৰে উপসভানেত্ৰী নিকুঞ্জলতা মহন্ত, কেশৱ মহন্তৰ বায়েক নিকুঞ্জলতা মহন্ত বাইদেৱে কৈছে, মই আকৌ কৈছোঁ সকলোৱে শুনক যে মঘাই ওজা বিদেশলৈ যোৱা নাছিল, তেখেতৰ যাত্ৰা বাতিল হৈছিল। আচলতে প্ৰথম বিদেশলৈ যোৱা শিল্পী ঢুলীয়া ওজা সোমনাথ বৰাহে। তেতিয়া মই মানে আচৰিত হৈ গৈছোঁ। আমি সদায় মঘাই ওজাৰ কথা কৈছোঁ, বিভিন্নজনে কৈ আছে, কোনোবাই কিতাপতো লিখিছে প্ৰথম বিদেশলৈ যোৱা ঢুলীয়া মঘাই ওজা বুলি। সঁচা মিছা মোৰ খেলি মেলি লাগিলে। তেতিয়া মঘাই ওজাৰ ওপৰত মই এতিয়া য'ৰ পৰা বিয়া পাতিছোঁ, মঘাই ওজাৰ ঘৰৰ ওচৰৰ পৰাই বিয়া পাতিছোঁ। আৰু আনফালেদি মঘাই ওজা আমাৰ বোলে মিতিৰ হয়। মঘাই ওজাৰ ভনীয়েকক মোৰ মামা এজনে বিয়া পাতিছে, বোকাখাটলৈ তেওঁৰ ভনীয়েকক বিয়া পাতিছে। পিছত গম পাইছোঁ। আৰু মঘাই ওজাৰ আচল উপাধি বৰুৱা, মঘাই বৰুৱা। মাঘত জন্মৰ কাৰণে তেওঁৰ নাম মঘাই দি থৈছিল। তাৰপিছত তেতিয়া মই এই শহুৰৰ ঘৰৰ ওচৰত এজন আছে ভুৱন ভূঞা বুলি, তেখেতে মঘাই ওজাৰ ওপৰত এখন ডকুমেণ্টাৰী কৰিছিল। তাত তাৰমানে তথ্যটো আছে, তেওঁ যে বিদেশলৈ যোৱা নহ'ল। আৰু মই যেতিয়া সেই কোৰিয়াত মই গ'ল্ড মেডেল পাই অহাৰ পিছত মঘাই ওজাৰ কলাক্ষেত্ৰত ৰাস পাতিছিলে, মোক উদ্বোধন কৰিবলৈ মাতিলে। মই উদ্বোধন কৰি মঘাই ওজাৰ গুণগান গালোঁ। যেতিয়া মোক মানে চাহ খাবলৈ লৈ গ'ল, তেতিয়া গোটেই সোপাই বেৰি কৈছে যে মঘাই ওজা যে বিদেশলৈ যোৱা নহ'ল, আপুনি জানেনে? তেতিয়া মই কৈছোঁ যে মই এতিয়া শুনিছোঁ, মই আগতে কিন্তু নাজানো। যে ভূপেন দায়ে মোক ক'লে, নিকুঞ্জলতা মহন্ত বাইদেৱেও ক'লে, কিন্তু মই কথাটো মানে মোৰ নিজৰে পাজল লাগি আছে। তেতিয়া ক'লে যে আমি তথ্যচিত্ৰই কৰিছোঁ তেওঁৰ ওপৰত, তেওঁ যে প্ৰকৃততে যোৱাটো যাত্ৰা যে বাতিল হ'ল। আৰু এতিয়া আৰু প্ৰমাণ হ'ল যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজা বঁটা দিয়ে। মঘাই ওজাৰ আত্মজীৱনীখন মানে তেওঁৰ জীৱন বৃত্তান্ত লিখিছে, তাতো লিখিছে যে 1960 নে 59 চনত তেওঁ বিদেশ যাত্ৰা কৰাৰ কথা আছিল, কিন্তু মূৰকত তেওঁৰ বিদেশ যাত্ৰা বাতিল হ'ল। গতিকে এতিয়া প্ৰথমজন মানে বিদেশলৈ যোৱা ঢুলীয়া মই। গতিকে অসম বুৰঞ্জীত নাম খোদিত হ'ল বা অসমৰ ৰাইজে সেইটোৱে। মই নিজে ঢোল বজাবলগীয়া হৈছে, নিজৰ ঢোল। আজিকালি নহ'লে লোকে নহয়, নিজৰ ঢোল এতিয়া নিজে বজাব লাগে। আৰু মই এইটো গোটেই প্ৰমাণখিনি লোৱাৰ পিছত মই এতিয়া কৈছোঁ যে মই যে প্ৰথম গৈছিলোঁ, মই যে সৌভাগ্যৱান,
সেইটো বৰ ডাঙৰ কথা। যেনেকৈ সত্ৰীয়া নৃত্য প্ৰথম 1975 সকলো দিন আলী আহমেদ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে তেতিয়া ইণ্ডোনেছিয়াৰে 3খন মাজুলীৰ সত্ৰ, প্ৰথম নতুন কমলাবাৰী সত্ৰ, পুৰণা কমলাবাৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ, 3খন সত্ৰ লগ লাগি তাত ৰাম বিজয় ভাওনা কৰিবলৈ প্ৰথম সত্ৰীয়া নৃত্য বিদেশলৈ গৈছিলে 1975। সেইটো ইতিহাস হৈ গ'ল। আৰু প্ৰথম আমি বিহু আৰু ঢোল লৈ গৈছিলোঁ 1987। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ড বুলি যদি আমি কিবা কাৰোবাৰ এখনক ক'ব পাৰোঁ নেকি, মানে তাৰ সেই সম্পৰ্কীয় তথ্য কিবা আছে নেকি? প্ৰথম গ্ৰামোফোন ৰেকৰ্ডত ভূপেন দাই গাইছে, খগেন দাই গাইছে। এতিয়া কোন আগত কোন পিছত মই ইমান ভালকৈ মই একদম সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু বয়সত ভূপেন দা ডাঙৰ আৰু তেতিয়া প্ৰথম অৱস্থাত ভূপেন হাজৰিকাৰ হেৰিখিনি কলিকতাত হোৱাৰ কাৰণে, গতিকে মই ভাবোঁ যে ভূপেন দাই প্ৰথমে গাইছে বা সমপৰ্যায়ত খগেন দায়ো গাইছে, এই যে গ্ৰামোফোন ৰেকৰ্ডত গাইছে। তাৰপিছত মৰিগাঁৱৰ লোকেশ্বৰ ডেকা বুলি এজনে বিহু গাইছিলে। এ বিহুটি নামেৰে ঐ তিনিটি আখৰে ঐ তিনিটি আখৰে ঐ দি 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 থাক থাক দি 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 দি। এইটো আচলতে আমাৰ তিৱাসকলৰ বৰফ নৃত্যৰ বস্তু, তাক বিহুত ব্যৱহাৰ কৰিছিল। তাৰপিছত আমি প্ৰথম কেছেট, ফিটা কেছেট মই ৰাছিয়াৰ পৰা আহি 1987 ৰাছিয়ালৈ গ'লোঁ, ছুভিয়েট ৰাছিয়ালৈ গ'লোঁ। অহাৰ পিছত তাৰ আগত 1982 আমি গ্ৰামোফোন ৰেকৰ্ডৰ বস্তুটোৱে ফিটাৰ মানে অডিঅ' কেছেট 82 তিনিচুকীয়া ৰয় চাৰ্কেল মাৰ্ট বুলি এটা কোম্পানী আছিলে, সেই ৰয় চাৰ্কেল মাৰ্টে মোৰ বন্ধু সংগীত পৰিচালক আছিলে নলীন হাজৰিকা, দেৰগাঁৱৰ, পিছলৈ মোৰ ভাগিন জোঁৱাই হ'ল। দেৰগাঁৱৰ নলীন হাজৰিকাৰ লগত যোগাযোগ কৰাৰ পিছত পংকজ বৰদলৈ যে গান গায়, পংকজ বৰদলৈ, বিমান বৰুৱা, প্ৰদীপ শইকীয়া বুলি কৰিব নাজানিলে চাহ বাগানৰ এই পাত থকা মানুহ এজনীৰ হেৰি এখন পিঠিত টুকুৰি লৈ থকা আৰু এটা ছাইডতে জাপি এটা দি পেলাই কভাৰটো গ্ৰামোফোনৰ পৰা কেছেটৰ যুগলৈ আহিলে। সেইবাৰ প্ৰথম আমি কেছেট কৰিছোঁ। তেতিয়াহ'লে অসমৰ বিহু গীতৰ প্ৰথম কেছেট বুলি ক'লে বহাগী, মানে বৰ গুৰুত্বপূৰ্ণ তথ্য। তাৰ মিউজিক ডাইৰেক্টৰ আছিলে ভূপেন উজিৰ। এই ভূপেন উজিৰ যে আমাৰ শান্তা উজিৰৰ যে হাজবেণ্ড, তাৰমানে নলীন হাজৰিকাই মানে ব্যৱস্থাপনাত আছিলে, কিন্তু গোটেই ডাইৰেকশ্যনটো সংগীত পৰিচালনা আছিলে ভূপেন উজিৰ। জ্যোতি চিত্ৰবনত হৈছিলে। তেতিয়া তাৰ যিজন ৰেকৰ্ডিষ্ট আছিলে, মই এতিয়া নামটোকে পাহৰি গৈছোঁ, তেওঁ ঢুকালে, ৰয়, মই পিছত মই নামটো দিম বাৰু দেই। তেখেতে আমি তেতিয়া প্ৰথম মানে জাৰ্মানী মাইকটো দেখিছোঁ আৰু নিউমেন মাইক, কোনোবাই নয়মেন বুলি কয়, নিউমেন মাইক ইমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া মানে দামী দামী মাইক্ৰফোন জ্যোতি চিত্ৰবনত দেখা পাইছোঁ। আৰু তেতিয়া টু টেকত ৰেকৰ্ডিং, এনেকুৱা সুবিধা নাছিলে, একেলগে গাব লাগিব, যদি ক'ৰবাত এশাৰী ভুল হ'ল গোটেই গানটো আকৌ গাব লাগিব। তেতিয়া মই ঢোল বজাইছিলোঁ আৰু তাত মই এটা বিহু নাম দিছিলোঁ, মই গোৱা নাছিলোঁ তেতিয়া, মই ঢোলত আছিলোঁ, মই ঢোল বজাইছিলোঁ অকলেই। আৰু বিমান বৰুৱাই কোৰাছ গাইছিলে, এতিয়া বিমান বৰুৱা যে বিহু গাই থাকে আমাৰ কাজিৰঙাতে, অৰিজিনেল আমাৰ কুৰাবাৰীত ঘৰ, কাজিৰঙালৈ উঠি গ'ল। প্ৰদীপ শইকীয়াই গোটেই কেছেটটোত লিড ভইচত আছিলে, প্ৰদীপ শইকীয়া, দেৰগাঁৱত চুগাৰ মিলত চাকৰি কৰিছিলে তেওঁ। আৰু নলীনে ব্যৱস্থাপনাত আছিল নলীন হাজৰিকা। আমাৰ সেই কেছেটটো আমি মানে গুৱাহাটীলৈ গৈ জ্যোতি চিত্ৰবনৰ ৰেকৰ্ডিং কৰিছিলোঁ, আৰু ইমানেই মানে ভাল হৈছিলে। আৰু সেই একে সময়তে আমাৰ পিছতে এই লোকেশ্বৰ ডেকাই মৰিগাঁৱৰ পৰা এটা কেছেট কৰিছিল, সেইটো মোৰ মনত আছে। আমাৰ পিছতে কৰিছিলে, আমাৰ আপুনি প্ৰথম বহাগী কৰিলে, তাৰপিছত পাহাৰৰ জুৰিটি কৰিছিল না, বহাগীৰ পিছতে আমাৰ মাজত গেপ হ'ল, মই ইউনিভাৰ্চিটি পঢ়িবলৈ লাগিলোঁ।
সেই কেছেটটো তেতিয়া মানে সেই দুটা কেছেট কৰিলোঁ। তাৰপিছত আমি নিজে ইমান আওভাওবোৰ নাপাওঁ নহয়। তাৰপিছতে যেনিবা ৰাছিয়াৰ পৰা অহাৰ পিছত 87 নৱেম্বৰত মোৰ প্ৰথম ধিন দাও দাও সোণ প্ৰডাকশ্যনৰ বেনাৰত ঢোলৰ এফালে ওজাহাত এফালে বিহু পংকজ বৰদলৈ গাইছে। ধিন দাও দাও প্ৰথম কেছেট। আৰু তেতিয়া খুব পিকনিকৰ গাড়ীবিলাকত আমাৰ কেছেটটো বুজায়। কপা ধুনু ধুনু বাইদেউ খুব মানে গ্ৰহণ কৰিছিল। আৰু লখিমপুৰ জিলাত বেছি চলিছিল। লখিমপুৰ ডিষ্ট্ৰিক্ট মানে অসমৰ ভিতৰত হায়েষ্ট মোৰ কেছেট চেল হয়। বিহুৰ কেছেটেই হওক বা ওজা কেছেটেই হওক বা ভক্তিমূলক কেছেটেই হওক। তাৰপিছতে 87ত আমি ৰেকৰ্ডিং কৰিছোঁ। 88 ফেব্ৰুৱাৰীত আমি ৰিলিজ কৰিছোঁ। সদৌ অসম গাঁওৰক্ষী বাহিনীৰ অধিৱেশন আছিলে বোকাখাত ৰজাবাৰীত। সেই অধিৱেশনত প্ৰথম কেছেটটো আমি মানে উন্মোচন কৰিছোঁ। কুৰাবাহী সত্ৰাধিকাৰ প্ৰভু গোপাল গোসাঁই প্ৰভুৱে প্ৰথম মানে ফিতা কাটিছে। মানে বহাগীৰ পিছত প্ৰথম ধিন দাও। আৰু সেই একে সময়তে বেলেগেও হয়তো বিহু কেছেট কৰিছে। তাৰপিছতে আমি পাহাৰৰ কলিটি কৰিলোঁ। পাহাৰৰ জুৰিটি নে পাহাৰৰ জুৰিটি পিছত পাহাৰৰ কলিটি কৰিছোঁ। এই চতুতে মাতিলে চতুৱা চৰায়ে, এইটো পাহাৰৰ কলিটি। এইটো বৰ এটা জনপ্ৰিয় গীত আছিল। জনপ্ৰিয় গীত। আৰু তেতিয়াই মই সেই পাহাৰৰ কলিটি কৰোঁতে মোৰ এতিয়া শ্ৰীমতীৰ লগত চিনাকি হৈছোঁ, নিতুমণি বৰা। তেওঁৰ কণ্ঠটো ভাল। নিজৰ সংগীত শিল্পী, খুব সুন্দৰ কণ্ঠ। ভাৰত চৰকাৰৰ পৰা এতিয়া গুৰু উপাধি পাইছে আৰু ভাৰত চৰকাৰৰ পৰা জুনিয়ৰ ফেল'শ্বিপ পাইছিলে। তাৰপিছতে আমি পাহাৰৰ কলিটি কৰিলোঁ। পাহাৰৰ কলিটিৰ পিছতেই ভৈয়ামৰ কেতেকী কৰিলোঁ। ললিত ৰাজখোৱা ঢুকাইছে 90 চনত। সেই 90 চনত ললিত ৰাজখোৱা ঢুকাইছে আৰু ললিত ৰাজখোৱা সোঁৱৰণিত ভৈয়ামৰ কেতেকী কৰিলোঁ। তাৰপিছতে আমি পাহাৰৰ জুৰিটি কৰিছোঁ। পাহাৰৰ জুৰিটি 91 প্ৰথম কেছেট। তাৰপিছত 92 এতিয়া ছিৰিজ হৈ গ'লগৈ পিছলৈ। তাৰপৰা আকৌ সোণালী ছিৰিজ কৰিলোঁ। সোণতৰামাই ছিৰিজ কৰিলোঁ। কল্পনা ছিৰিজ কৰিলোঁ। তাৰপিছতে গড়গড়া নাচনি কৰিলোঁ। সেইবিলাকত আপুনি গীত গাইছিল নে? মই গাইছোঁ, সংগীত পৰিচালনা কৰিছোঁ, স্ক্ৰিপ্ট লিখিছোঁ, প্ৰডিউচ কৰিছোঁ। প্ৰডিউচাৰো আপুনি নিজে? প্ৰডিউচাৰো নিজে। মানে অনিল শইকীয়াৰ এটা লেখাত কৈছে যে আপোনাৰ পাহাৰৰ জুৰিটি সেই সময়ত বিশাল জনপ্ৰিয়তা লাভ কৰিছে। হয়, গোটেইকেইখন তেখেতে কেইবাটাও মোৰ ভাল লগা গীত মানে পাহাৰৰ জুৰিটি গীত তেখেতে মাজে মাজে গায়। আৰু সঁচাকেই তেখেতে যিকেইটা কৈছে সঁচাও। আৰু তাৰপিছতহে মানে বিহু গীতৰ কেছেটবোৰে যে আমাৰ অসমত এটা ইণ্ডাষ্ট্ৰী হ'ব পাৰে ধাৰণা হৈছে মানুহৰ মাজলৈ আহিছিলে। তাৰমানে একে সমপৰ্যায়তে পাহাৰৰ কুলিটি ছুপাৰ ডুপাৰ হিট হোৱাৰ কাৰণে মানে এটা কি হৈছে, একেবাৰে পুৰণিৰ লগত অকণমান আমি মিউজিক চিউজিকবিলাক অকণমান নতুনত্বৰ মানে বস্তুটো ঘাই শিপাডাল নেৰাকে যাতে মানুহে আকৰ্ষণ হয়, শুনি ভাল পায়, তেনেকুৱা আমি সেই পাহাৰৰ কুলিটিত ষ্টাৰ্ট দিলোঁ যে। তাৰপিছত পাহাৰৰ জুৰিটিত মানে একদম বিভিন্ন ঠাইৰ পৰা গৈ গাঁৱৰ পৰা গৈ পেলাই মই পুৰণা বিহুগীতবিলাক এইপিনে তিনিচুকীয়ালৈ গ'লোঁ। তিনিচুকীয়াৰ পৰা কাকপথাৰ পালোঁগৈ। কাকপথাৰ ডিৰাক মাইথন, মাইথন একেবাৰে পৰশুৰাম কুণ্ডলৈ যিপিনে যায় নামচাই আমাৰ বৰ্ডাৰ অৰুণাচললৈ যোৱা, সেই জেগাৰ পৰা মই গীত কালেকশ্যন কৰি আনি পাহাৰৰ জুৰিটিত সন্নিৱিষ্ট কৰিছিলোঁ। সেইকাৰণে গোটেই বিৰাট পপুলাৰ হৈছিলে। মানে আপুনি বহাগীৰ পৰা পাহাৰৰ জুৰিটিলৈকে যিবোৰ গীত মানে কৰিছিলে সেইবিলাক নিজে লিখা সম্পূৰ্ণ নহয়, সংগ্ৰহ কৰা। নিজে কোনো বিহুগীত লিখিব নাই, যদিহে হিপ হপ সংগ্ৰহে হ'ব। তাত আমি অলপ ফুৰাই দিছোঁ, ফুৰালেও কিন্তু সেইটো কেতিয়াও নিজে ক্ৰেডিট ল'ব নাপায়। বিহু যদি হয় তেওঁ নিজে লিখিব নোৱাৰে, কেনেকৈ হয়? বিহু এটা লোকসংগীত। গতিকে বিহু এই সবাই এতিয়া যে লিখি থাকে আমুকে লিখা তামুকে লিখা, এইটো অধিকাৰেই নাই। যদি বিহু বুলি দিছা, বিহু কুৰীয়া বুলি দিলে আপত্তি নাই, তেতিয়া তুমি লিখা। তাৰ পৰৱৰ্তী সময়ত বিমান বৰুৱাহঁতে নিজে বিহু কুৰীয়া গীত লিখিছে, তাত নিজৰ নাম লিখিছে, বেলেগ নাম লিখিছে, কিন্তু হ'লেও বিমান বৰুৱাই বিহু বুলি দিলে সেইটো সংগ্ৰাহক বুলি সেইটো। মই সেইকাৰণে মোৰ কেছেটত কাহানিও মই আমুকে লিখা বুলি নিদিওঁ, সংগ্ৰাহক আমুক 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 তেওঁৱে লাগিলে তাত কিছুমান নতুনত্ব আনিছে। হ'লেও তাৰমানে বিহুৰ হেৰি হ'ব নোৱাৰে, লিখক হ'ব নোৱাৰিব বিহু যদিহে লোক হয়। গতিকে মৌখিক সাহিত্যৰ অন্তৰ্গত।
না বিভিন্ন চুকে কোণে সোমাই থকা বস্তু সিটোতো একেবাৰে এটা আমাৰ বিহুটো হ'ল বিভিন্ন গাঁৱে ভূঞে সোমাই থকা এটা বস্তু। তাক লীলা গগৈও নিজে কোৱা নাই, সংগ্ৰহ কৰিছে, সংগ্ৰহে কৰিছে। গতিকে লীলা গগৈ ছাৰে যদি নিজে নাই লিখা বুলি কয়, মই কেনেকৈ ক'ম মই লিখিছোঁ বুলি? মই লিখিছোঁ, মই লিখিলেও সেইটো সংগ্ৰহ বুলি ক'ম। গতিকে তাক আমি জনপ্ৰিয়তা আনিবৰ কাৰণে আমি কিছুমান হাত ফুৰাইছোঁ। সুৰটোৰ লগত কথাখিনি আকৌ কিছুমান কথাৰ সামঞ্জস্য নাথাকে, তাক আমি ধুনীয়াকৈ জুকিয়াইছোঁ। আমাৰ লগতে অজিত বৰা, গণক পুখুৰী, তেখেত অসমীয়াত কি কয় ডিগ্ৰী লোৱা। গতিকে কিবা কথা যদি খেলি মেলি লাগে আকৌ তেখেতৰ ওচৰত আমি বহি পেলাই কওঁ যে এইটো অসমীয়াত মানে ক'ৰবাত ভুল হ'ব পাৰে লিৰিক্সবিলাক। আমি এনেকৈ আলোচনা কৰি, তেখেতো সংগীত পৰিচালক আছিলে আমাৰ কেছেটত, গোটেইখিনি মানে ব্যৱস্থাপনাত আছিলে, পৰিচালনাটো মই কৰোঁ আৰু মই নিজে গাইছোঁ, মই নিজে বজাইছোঁ। তাৰপিছত তেতিয়া 2 ট্ৰেক আছিলে, পৰৱৰ্তী সময়লৈ 8 ট্ৰেক হ'ল। 8টা চেনেলৰ ভিতৰত 2টা চেনেল আমি ঢোল আৰু তাললৈ ৰাখিলোঁ, 2টা চেনেল মানে ভইচলৈ ৰাখিলোঁ, মিউজিকলৈ ৰাখিলোঁ 2টা চেনেল। এনেকুৱা ধৰণে কৰিব পাৰি। তেতিয়া মানে মিক্স কৰিবলগীয়া হয়। 2 ট্ৰেকত আকৌ প্ৰথমেই বেলেঞ্চ কৰিব লাগে, বেলেঞ্চিঙতেই যাব আৰু তাক আৰু মিক্সিং উপায় নাই। গতিকে তাৰপিছত যেতিয়া জনপ্ৰিয়তা অৰ্জন কৰিলে, তাৰপৰা আমি 88ত বৈকুণ্ঠ বুলি এটা টোকাৰী গীতৰ, তাৰ আগত মনভাই বুলি এটা কেছেট ওলাইছিলে। বৈকুণ্ঠ। আৰু বৈকুণ্ঠই মানে তাৰ সুৰটোৱে চেঞ্জ কৰি দিলে, টোকাৰী গীত শুনাৰ প্ৰতি মানুহৰ আগ্ৰহটো বাঢ়ি গ'ল। মনভাই আছিলে, বিপুল চেতিয়া ফুকন, খগেন গগৈহঁতে গাইছিলে। সেইটো একেবাৰে পুৰণিকলীয়া ধৰণে যি আছিলে তেনেকেই কৰিছিলে। সেইটোও জনপ্ৰিয়, সেইটোও মানুহে খুব ভাল পায়। কিন্তু আমি অসমৰ টোকাৰী গীতৰ পিছে এই মনভাই আৰু বৈকুণ্ঠ 2টা সমসাময়িক আমি একেলগে কৰিছোঁ। গতিকে তাৰপিছত বিভিন্ন আমি বৈতৰণী উলিয়ালোঁ, বৈ আছে বৈতৰণী উলিয়ালোঁ, বৈষ্ণৱ উলিয়ালোঁ, সুতপুত কৰ্ণ ওলালে, কৰ্ণ অৰ্জুন, কৃষ্ণ অৰ্জুন, সত্য সন্ধ্যা, বীৰ অভিমন্যু, সীতা স্বয়ম্বৰ, জীৱন এখনি তুল বুল তুল বুল, মাজতে ডুবিব ইকুল সিকুল, এগুৰি বঠা ধৰোতা নাই হে হৰি, তুমি প্ৰভু ভৱ নদী পাৰ কৰি দিয়া। নাওখন চলাই চলাই গৈ থাকোঁতে মথাউৰি আছে, মথাউৰিৰ পৰা আমাৰ ঘৰত পানী সোমাইছে। নাওখন চলাই ঘৰলৈ গৈ আছোঁ, গৈ থাকোঁতে মানে এইটো এনেকৈ গাই থাকোঁতে এটা ধুনীয়া এটা গীত হৈ গ'ল। সেইটো আমি বৈকুণ্ঠত নে বৈতৰণীত দিছোঁ। সেইবোৰ কেছেটৰ মাধ্যমত আছিলে নে VCD দিলে আহিলে? VCD দিলে তেতিয়া অহা নাই, তেতিয়া কেছেটতে আছে আৰু মানুহবিলাকে শুনি ভাল পাইছে। তাৰপিছত আমি দেৰগাঁৱৰ আশে পাশে চাপৰি ফালেদি যাওঁ, তাতে এজন বান্ধ বুলি আমি মাতোঁ, গোবিন ভৰালী বুলি, খুব টোকাৰী বজায়। তেওঁ তাত বহি বহি আমি নাম গাওঁ। স্কুটাৰ লৈ পেলাই মই যাওঁ, বাজাজ চুপাৰ লৈ যাওঁ, নলিন হাজৰিকা থাকে। এনেকৈ আমি সকলোৱে গৈ তাত, প্ৰসেন বৰা ইও থাকে, আমি গৈ পেলাই শুনো, শুনি পেলাই তাত মানে বস্তুখিনি কোনখিনি ভাল লাগিব আকৌ তাক আমি ঠিক কৰোঁ। এনেকেই বস্তু কৰিছিলোঁ। এতিয়া আমাৰ বৈকুণ্ঠ খুব জনপ্ৰিয় হৈছিলে। আমাৰ পংকজ বৰদলৈ প্ৰথমতে কৈছে, মই বোলে টোকাৰী গীত গাম নেকি, মানুহে কি ক'ব? মই তই টোকাৰী গীতৰ পৰা পপুলাৰ হবি, গাচোন। তাক তেনেকৈ কৈ গাবলৈ দিলোঁ। প্ৰথমটো গীতেই লাগি গ'ল মানে মাৰ্কেটত। এই নামতে গধূলি হ'ল ভাই, ৰাতিও নোপোৱা হ'ল, ব্ৰহ্মাণ্ডৰ ভিতৰে আমি মহাপাপী, গুৰুৱে এৰি থৈ গ'ল, গুৰুৱে এৰি থৈ গ'ল। সেইটো 1 নম্বৰত
আছিলে মানুহে শুনি ভাল পাইছে তাত পিছৰ পাৰ্টটো দিছোঁ ও মন ভাই ও মন ভাই এনো আমাৰ নবী যেন নাপাবা দুনাই ও মন ভাই ও মন ভাই ও মন ভাই এনো আমাৰ নবী জীৱন নাপাবা দুনাই ও মন ভাই দি 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 ও মন ভাই ও মন ভাই সেইবিলাক ইমান মানে মানুহে আঁকোৱালি লৈছিল এতিয়া দুখো লাগে যে ফিটা কেছেট যেতিয়াৰ পৰা বন্ধ হ'ল তেতিয়া তাৰ পিছত কম্পেক্ট ডিস্ক আহি গ'ল CD অহাৰ পিছত ফিটা কেছেটতো পাইৰেচি হৈছিল নকল কেছেট বহুত উলিয়াইছিল হ'লেও আমাৰ হেম্পাৰ হোৱা নাছিলে অসমৰ সৰু সৰু ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠিছিলে নিজে কেইপইচামান গোটাই নিজে গাবলৈ চেষ্টা কৰিছে আজি বিপিন চাউদাঙে প্ৰথমে নিজে গাবলৈ সাহস কৰা নাছিলে কেছেট কৰে জুবিন গাৰ্গক গোৱাই নিজে গান বনাই ৰেকৰ্ডিং কৰোঁতে নিজে গাবলৈ সাহস গুৰুত্ব নাছিলে এটা বা দুটা গাই থৈ দিয়ে কিন্তু এতিয়া বিপিন চাউদাং ইমানেই তেওঁৰ বলিষ্ঠ তেওঁৰ লিৰিক্সবিলাক ইমান ধুনীয়া সুৰবিলাক ইমান ভাল আৰু সেইকাৰণে এতিয়া বিপিন চাউদাং এতিয়া হৈ গ'ল এক প্ৰকাৰে এতিয়া হৈছে কিন্তু আমাৰ জগতখন কেছেটৰ জগতখন শেষ হৈ গ'ল CD হ'ল VCD হ'ল VCD হ'লেও পইচা যিমান খৰচ হয় মুঠেই নোলায় মানুহে এখন গাঁৱলৈ এটা দিয়াৰ পিছত গোটেই কপি মাৰি পেলাই চলি যায় নিকিনে প্ৰডিউচাৰে ইমান টকা খৰচ কৰে প্ৰফিট কাৰোবাৰ হয় সেইকাৰণে আচলতে ইণ্ডাষ্ট্ৰীটো শেষ হৈ গ'ল তাৰপিছত আপুনি VCDত কাম কৰিছিলে মই কৰিছিলোঁ VCDত আপোনাৰ কি কি মানে কেছেট হৈছিলে মই VCD বেলেগৰ তাত কৰিছোঁ মই নিজৰ এটাই প্ৰডাকশ্যন কৰিছিলোঁ সোণালী আৰু পৰৱৰ্তী সময়ত সোণালী বিহু গীতৰ আৰু সেইখন মানে কি আমাৰ প্ৰখ্যাত কথাছবি পৰিচালক মুনীন বৰুৱাৰ স্ক্ৰিপ্ট তেওঁ ধুনীয়াকৈ মই মানে থিমটো মই আৰু নলিন হাজৰিকাই কাহিনীটো কৰি দিছিলোঁ চিত্ৰনাট্যখিনি তেওঁ ৰচনা কৰিছিল কাহিনীটো আমাৰ আছিলে আৰু খুব ধুনীয়া হৈছিলে খুব জনপ্ৰিয় হৈছিলে সেইটো এটাই কৰিলোঁ তাৰ পিছৰ পৰা লাহেকৈ কেছেটৰ হেৰিখনেই বেয়া হৈ গ'ল সেইটো তেতিয়া ফিটা কেছেট চলি থাকোঁতেই আমি লাহেকৈ আপোনাৰ সৰ্বমুঠ কেছেট হিচাপে কিমানখন মান কেছেট হৈছিল মোৰ নিজা বিহু গীতৰ বেলেগ আৰু টুকাৰী গীতৰ বেলেগ যদি কয় বিহু গীতৰ 100ৰ ওপৰত মই পৰিচালনা কৰিছোঁ কিন্তু বেলেগৰ তাতো মই বজাইছোঁ 3456টাতে কিমানটা কেছেটত মই বজাইছোঁ বেলেগ বেলেগ প্ৰডাকশ্যনত টুকাৰী গীতৰ মই 50টা কেছেটত পৰিচালনা কৰিছোঁ তাৰ মোৰ নিজৰ প্ৰডাকশ্যন 20টা বাকীখিনি বেলেগ বেলেগ প্ৰডাকশ্যনৰ সেইখিনিও হিট হৈছে পৰিচালনা কৰিছোঁ মই নিজে বজাইছোঁ নিজে ক'ৰবাত গাইছোঁ মই মানে যেতিয়াই লাহে লাহে ভাল গায়কবোৰ ওলালে মই নিজে মানে অকণমান ইনফিৰিয়ৰিটি কমপ্লেক্সত মোৰ ভইচটো বেয়া পৰিচালনাৰ ক্ষেত্ৰখনলৈ গুচি গ'লোঁ কিন্তু বহুতে আকৌ মোৰ ভইচটো একেবাৰে মানে কল'কুৱেল লেংগুৱেজ আৰু যিটো মোৰ নেচাৰেল ভইচ আপোনাৰ মাতত যিটো ফক সেই ফকটো বহুতে ভাল পায় বোলে সেইকাৰণে মই মাজে মাজে গাওঁ এটা দুটা মানে এইটো চাককচোন সোৱাদটো তাৰপিছতে ঢোলৰ কেছেট কৰিলোঁ 5টা ঢোলৰ মানে অকল সেই ঢোলৰ শব্দ ওজাহাত তাৰমানে এই যে আমাৰ মঘাই ওজা ঢোলৰ ওজাৰ কাৰণে বিখ্যাত ঢুলীয়া ওজাৰ আমাৰ হাতবিলাক বিয়াবিলাকত বজোৱা হয় গতিকে মেলে মিটিঙে বজোৱা হয় ঢুলীয়া ওজাৰ হাতখিনি চহৰা বাদ্য চহৰা হাত সেইখিনি মই 5টা কেছেট উলিয়ালোঁ ধিন দাওঁ প্ৰথম তাৰপিছত ঢুলীয়া বতাহ তাৰপিছত ঢোলতে উৰুলি তাৰপিছত ধিন দাওঁ সেইটোত মোৰ গুৰু আছে ধীৰেণ ৰাজখোৱাও আছে তাৰপিছত ধিনিকি ধিন দাওঁ সেইটো খুব জনপ্ৰিয় হৈছিলে তাৰপিছতে মই প্ৰসংগীয়া নামৰ কেছেটটাও কৰিলোঁ আমাৰ নামবিলাক যাতে অকণমান সংৰক্ষণ হৈ থাককেই বুলি কিন্তু আমি মানে একেবাৰে ফক কৰি নাৰাখিলোঁ মানে গাঁৱত যি ধৰণে গায় আমি অকণমান বাঁহী সোমোৱাই দিয়াৰ কাৰণে
বাঁহীটোৱে মানে স্কেলটো দি থাকে যে বাঁহীটো লগত ৰখাৰ কাৰণে কিছু ৰাইজে সেইটো মানে অকণমান হেৰি বেয়া পাইছে যে বাঁহী কেলৈ সোমাব লাগে। আমি ভাবিছোঁ আৰু অলপ ভাল পাব, সেইটো কাৰণে আমি কিন্তু অকণমান নিজেও মানে দুখী অনুভৱ কৰোঁ। কিন্তু বৰ ধুনীয়া, নামখিনি বহুত ধুনীয়া, ভাল ভাল মানে প্ৰসংগীয়া নামৰ হেৰি মানে নামাচাৰ্যক আমি গোৱাইছিলোঁ, মই নিজেও গাইছিলোঁ। গতিকে প্ৰসংগীয়া নামৰ কেছেট কৰিলোঁ, লোকগীতৰ কেছেট কৰিলোঁ, বৰগীতৰ কেছেট কৰিলোঁ, ময়ো গাইছোঁ বৰগীত। পুৱাইলৰ ৰজনী এটা, তাত মানে মোৰ শ্ৰীমতীয়ে গাইছে, অজিত বৰাই গাইছে আৰু মই গাইছোঁ। সেইটো খুব জনপ্ৰিয়। আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত নৱপ্ৰভাত বুলি বৰগীতৰ কেছেট ছেকেণ্ডটো আমি কৰিছিলোঁ। তাৰপিছত লোকগীতৰ কেছেট সুন্দৰী ৰাধিকা, খুব ধুনীয়া চলিছে। তাৰপিছতে আমি এই দিহা নামৰ কেছেট, টোকাৰী গীতৰ কেছেট, এইখিনি মানে খুব বেছি মানে ভাগৱত, ৰামায়ণ, মহাভাৰত, পুৰাণৰ আখ্যান আনিবলৈ ল'লোঁ। আৰু জনপ্ৰিয় হ'ল যে বৈজয়ন্তী মালা বুলি। বৈজয়ন্তী মালানো কি বস্তু, সেই ওপৰত আমি কৰিলোঁ। তাৰপিছতে সখা ভগৱান, যেতিয়া কুৰুক্ষেত্ৰ সমৰ কৰি থাকোঁতে যুদ্ধত মানে অৰ্জুনে গোটেই সন্মুখত যেতিয়া নিজৰ বংশ পৰিয়ালক দেখা পাই পেলাই ধনু থৈ দিলে, বোলে মইতো নিজৰ ককাই ভাইৰ লগত কি মই ঘৰ চলাম। তেতিয়া গীতাত মানে কৃষ্ণই যেতিয়া উপদেশ দিছে, তেতিয়া সেই কৈছে, হে কৃষ্ণই ক'লে সখা তুমি হে ধনু লোৱা তুলি, সখা ধনু লোৱা তুলি, জানাই নহয় এয়া তুমি, জানাই নহয় এয়া তুমি, কুৰুক্ষেত্ৰ ভূমি, সখা ধনু লোৱা তুলি। কিমান ধুনীয়া। আমাৰ আউনীআটী সত্ৰৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু, মই প্ৰভু ঈশ্বৰ বুলিয়ে মাতোঁ। আমি দুয়োজনে একেলগে মেট্ৰিক পাছ, মোতকৈ দুবছৰ তেখেত ডাঙৰ, হ'লেও 77ৰ মেট্ৰিক পাছ। মানে তেখেতৰ তাত পালনাম হয় যে, মই এবাৰ যাওঁতে তেখেতৰ ভাতৃক লগ পালোঁ, আদিত্য গোস্বামীক। তেতিয়া মই সুধিলোঁ, মোৰ মানে অলপ সন্দেহ এটা আছিলে যে বোলো বাৰু প্ৰভু ঈশ্বৰে কেতিয়া মেট্ৰিক দিছিলে, তেখেতো ডাবল MA। মই বোলো, তেতিয়া ভায়েকে ক'লে যে 77, এই বোলো আমি একেলগৰ। বোলো প্ৰভু ঈশ্বৰ ডাঙৰ কথা হ'ল নহয়, আপুনি মই একেলগে মেট্ৰিক পাছ বোলো, এতিয়া মই আপোনাক বন্ধুহে বুলিব পাৰোঁ, এনেকুৱা কথা। প্ৰভু ঈশ্বৰে এই কৃষ্ণই ক'লে সখা তুমি, এইটো মানে ৰাতি শুব সময়ত নুশুনিলে হেনো টোপনি নধৰে, ইমান ভাল পায়। আৰু এইটো আমাৰ তেজপুৰৰ জিতেন শইকীয়া বুলি, হলেশ্বৰৰ ওচৰৰ জিতেন শইকীয়াই মানে টুকুৰাটো লৈ গৈ আৰু তাৰ হতুৱাই গোৱাইছোঁ এই বস্তুটো। তাৰ পিছৰখিনি বস্তু আমি কৰিছোঁ। তেওঁ এজন ভাল শিল্পী, জিতেন শইকীয়াই গাইছিলে, আমি লৈ গৈছিলোঁ। আকৌ আমাৰ অজিত বৰা বুলি আৰু এজন আছে, তেওঁ ভালেকেইটা, সুতপুত কৰ্ণৰ কুন্তি আই, জীৱনৰ প্ৰভাতী বেলাত কেলৈ জনম দিলা মোক, নদীত উটাই দিয়া, সেই কৰ্ণৰ জীৱন ৰহস্যটো তেওঁ লিখা। তেনেকুৱা তেওঁ বহুত ভাল ভাল বিহুনাম লিখিছে, ভক্তিমূলক গীত লিখিছে। এনেকৈ আমাৰ এটা ডাঙৰ টিম তাৰমানে। ষ্টুডিঅ' অসমত বেলেগ বেলেগ আহিছিলে, এনকে প্ৰডাকশ্যন বহু পিছলৈ। তাৰ আগত মানে 87ত আমি ফিল্ম ক্ৰাফ্ট মানে যতীন শৰ্মাই বাহিৰত, নৃত্যাচাৰ্য যতীন শৰ্মা নহয়, তেওঁ চাউণ্ড ইঞ্জিনিয়াৰ যতীন শৰ্মা। তেওঁ মানে চাউণ্ডৰ খুব ভাল, অসমীয়া চিনেমাবিলাকৰ তেওঁ চাউণ্ড ডিজাইন কৰে। তেওঁ কেইবাবাৰো বেষ্ট চাউণ্ড ডিজাইনাৰ আছে, চাউণ্ড ৰেকৰ্ডিষ্ট হিচাপে। তেওঁ
জ্যোতি চিত্ৰবনত কৰি আছিলে। তাৰপিছত তেওঁলোকে সন্ধ্যা মেননৰ হাজবেণ্ড আৰু যতীন শৰ্মাই লগ লাগি পেলাই ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ' খুলিলে। তাৰপিছতে ফিল্ম ক্ৰাফ্টত আমি সেই ধিনদাওনাও ৰেকৰ্ডিং কৰিলোঁ, পাহাৰৰ কুলিটি কৰিলোঁ, পাহাৰ জুইটি কৰিলোঁ, তাতো যদিও কৰিছোঁ, পাহাৰৰ জুইটি জ্যোতি চিত্ৰবনতো কৰিছোঁ, কিন্তু ফিল্ম ক্ৰাফ্টতো আমি কৰিছোঁ। তাৰপিছতে অডিটেক ষ্টুডিঅ' ফিল্ম ক্ৰাফ্টটো হ'ল 1987 ষ্টাৰ্ট হৈছে আৰু আমি 87 নৱেম্বৰত আমি ৰেকৰ্ডিং কৰিছোঁ। আমাৰতো 2 নম্বৰ নে 3 নম্বৰ ৰেকৰ্ডিং। তাৰপিছত এইটো হ'ল 87 ষ্টাৰ্ট হৈছে। তাৰপিছতে আমাৰ ওচৰতে 90 চনত ফ্ৰেণ্ড ষ্টুডিঅ' হ'ল। তাত খগেন দাই লখিমী বুলি NK প্ৰডাকশ্যনৰ কেছেট এটাত গান গাইছে। বিহুটো আমিও কৰিছোঁ। তাত ফ্ৰেণ্ড ষ্টুডিঅ' হ'ল। তাৰপিছতে হ'ল 90, 91 নে 92 চনত অডিটেক ষ্টুডিঅ'। তেতিয়া আৰু ভূপেন হাজৰিকা তেওঁ তেতিয়া প্ৰথম এইখিনিতে আমাৰ কি কয় নাৰিকল বস্তি পাৰ হৈ নিমৰ বহা বৰদলৈ বাইদেউ ঘৰৰ ওচৰতে মানে ভাড়া লৈ পেলাই ষ্টুডিঅ' কৰিছিল। নহয়, একেই ষ্টুডিঅ'। তেওঁ যেনিবা ফ'ৰটেক আনিছিলে প্ৰথমতে। উষা উৎথুপৰ লগত খুব ভাল। উষা উৎথুপৰ তাত নিজৰ ষ্টুডিঅ' আছে। গতিকে তাৰপৰা তেনেকৈ প্ৰথম ফ'ৰটেক আনিলে, তাৰপিছত এইটেক আনিলে। সেই তেনেকৈ তাত কৰাৰ পিছত যেতিয়া নিজৰ ঘৰত ষ্টুডিঅ' বনালে, পৰৱৰ্তী সময়ত প্ৰায় 15 বছৰমানৰ পিছত নিজৰ ঘৰত বনালে, তেতিয়া সেইখিনিত অত্যাধুনিক হেৰি হৈছে। আৰু তাৰ পৰৱৰ্তী সময়ত অডিটেক হ'ল নহয়, আকৌ অডিঅ' ক্ৰাফ্ট বুলি পেলাই এটা আমাৰ ফ্ৰেণ্ড ষ্টুডিঅ'ৰ ওচৰতে আকৌ বেলেগ এটা হ'ল। সেইটো বেলেগ হ'ল। আৰু তেতিয়া NK প্ৰডাকশ্যনৰ ষ্টুডিঅ' হৈছে, দেৱ বৰকটকী। তাৰপিছতে বিভিন্ন ঠাইত ষ্টুডিঅ' হৈছে বহুত এতিয়া অসমত। তাৰপিছতে মাজে মাজে আকৌ হেৰিত আমাৰ হাতীগাঁৱত এটা ষ্টুডিঅ' আছিলে, নটৰাজ। সেই নটৰাজ ষ্টুডিঅ'ত আমি বহুত কাম কৰিলোঁ। অমিতাভ ৰয় বুলি মালিক আছিলে। এই যেতিয়া মুম্বাইত যিজন যতীন শৰ্মা, মুম্বাইৰ যিজন চাউণ্ড ইঞ্জিনিয়াৰ, চাউণ্ড ডিজাইনাৰ, মাইনা বুলি কওঁ দেৰগাঁৱৰে, এই যতীন শৰ্মাই প্ৰথম অমিতাভ ৰয় তাত প্ৰথমতে অডিটেকত কৰিলে। ভূপেন দাক আমাৰ নলিন হাজৰিকাই ক'লে যে আমাৰ ভাল ল'ৰা এটা আছে, আমি যেতিয়া এই কেছেটবোৰ ৰিহাৰ্চেল কৰোঁ নলিনহঁতৰ ঘৰত দেৰগাঁৱত, সি ফাউণ্টেন পেন যে আছে আগতে, কুইনচাং পেনৰ সাফৰ দুটা মাইক্ৰ'ফোন এটা আমাক বনাই দি কেবুল এডাল লগাই দিলে। আমাক ফ্লেট টেপ এটা ৰাছিয়ালৈ যাওঁতে চৰকাৰে দিছিলে। সেই টেপটোত এডাল লগাই পেলাই আমি তাতে মানে আমি ভইচ মানে ৰিহাৰ্চেল কৰিছোঁ, তাতে ৰেকৰ্ডিং হয়। ইমানেই তাৰ মাথা বেছি। তাক তেতিয়া অডিটেকত প্ৰথম তাক মানে সোমাই দিলে নলিন হাজৰিকাই। তাৰপৰা সেই অমিতাভ ৰয় ষ্টুডিঅ'লৈ গ'লগৈ। মিউজিক মেকাৰ্ছৰ মানে মালিক আছিলে, মিউজিক মেকাৰ্ছ এটা প্ৰডাকশ্যন আছিলে, বীৰেন দাস। তেখেতে মাইনাক আকৌ মুম্বাইলৈ লৈ গ'ল। মুম্বাইত লৈ গৈ তাক একেবাৰে থাপিয়েই দিলে আৰু। তাৰপিছত আপুনি জুবিন গাৰ্গৰ লগত গীতৰ বিহু সেই সম্পৰ্কে জুবিন গাৰ্গৰ লগত মানে 98ৰ পৰাহে জুবিন গাৰ্গৰ লগত হেৰি কৰিছোঁ। তাৰ আগত আমি যেতিয়া প্ৰথম কেছেট কৰোঁ তেতিয়া জুবিনে হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰে, এই মানে এইবোৰ কেছেট চেছেটত নাই। তেতিয়া সি নিজে নিজে গান কিবা কিবি বনাই থাকে, কিন্তু প্ৰথম তাৰ সেই মায়া অনামিকা NK তাৰ গান ৰেকৰ্ডিং নিজে কৰিছে। NK প্ৰডাকশ্যনৰ পিছতহে তাৰপৰা কিনি লৈছে। প্ৰথম নিজে কৰিছে। নিজে কৰি যেতিয়া ভাল হ'ল তেতিয়া NK প্ৰডাকশ্যনে মাৰ্কেটিং ল'লে, লৈ তাৰপিছত আৰু জুবিনক টোটেলি কণ্টেক্ট কৰি ল'লে। কিন্তু তাৰ মাজতে বহুতকেইটা বিহু কেছেটত গাইছে। 98 উজান প্ৰীতি সম্ভৱ খগেন গগৈৰ লগত কৰিছে। উজান প্ৰীতি মানে খগেন গগৈ নহয়, আচলতে দুলু দাস বুলি বেলেগ এজন প্ৰডিউচাৰ, তেওঁলোকে কৰিছিলে। দুলু দাসৰ লগতো জুবিন গাৰ্গৰ ভাল আছিলে। প্ৰথম উজান প্ৰীতিত জুবিন গাৰ্গে গাইছে, খগেনেও গাইছে। তাৰপিছতে লাহে লাহে কেতিয়া সংস্পৰ্শলৈ আহিলে বা আপুনি কেতিয়া কাম কৰালে? মই 98ত। কোনখন? মোৰ হেৰিত সোণালী। তেতিয়া আপুনি জুবিনৰ গোৱাইছিলে। তাত মানে বৰ ধুনীয়া হেৰি এটা গাইছে।
আকৌ পটককৈ মনত নপৰে বেলেগ বেলেগ লাইন তাৰপিছত আৰু কি কি কেছেটত কাম কৰিছে? মোৰ বহুকেইটা কেছেটত কৰিছে। মোৰ টোকাৰী গীতৰ কেছেটত কৰিছে, মোৰ জ্যোতি সংগীতৰ কেছেট কৰিছোঁ। জ্যোতি সংগীতৰ কেছেটখিনি আমাৰ ৰঞ্জন ভট্টাচাৰ্যে মানে পৰিচালনা কৰিছিল। তেওঁ জ্যোতি সংগীতৰ ওপৰত ভাল উস্তাদ। মই প্ৰডিউচ কৰিছোঁ। মোৰ শ্ৰীমতীয়ে গাইছে, পুলক বেনাৰ্জীয়ে গাইছে, জুবিন গাৰ্গে গাইছে। আকৌ জিতুল সোণোৱালকো মই টোকাৰী গীত গোৱাইছোঁ, বিহুও গোৱাইছোঁ জিতুল সোণোৱাল। সেই সময়ত আপুনি নিজৰ ষ্টুডিঅ' কিয় নকৰিলে? মানে মই ষ্টুডিঅ'ত তেতিয়া মানে ইমান পইচা নাই নহয়। আমি যিটো সেই আমাতকৈ মানে মাৰ্কেটিং যিসকলে কৰে তেওঁলোকে বেছি লাভ হয়। আমি এটা আমাৰ নামটোহে হয়, কামটো তেওঁলোকৰ হয়। তাৰপিছত ষ্টুডিঅ' কৰিম বুলি চব ঠিক কৰিলোঁ। মোৰ এতিয়াও আছে ৰুম। ষ্টুডিঅ' কৰিম বুলি মুম্বাই মাইনাৰ ওচৰত কথাও পাতিলোঁ। মুম্বাইত মই জুবিনৰ গান ডাবিং কৰিবলৈ যাওঁতে কথা বতৰা পাতি চব ঠিক ঠাক কৰি আহিলোঁ। তাৰপিছত কেছেটৰ মাৰ্কেটেই গ'ল। এতিয়াও থৈ দিছোঁ 1200 স্কোৱাৰ ফিট। এতিয়া মই মানে চাউণ্ড প্ৰুফ ঢোলৰ স্কুল, লগতে কাম ষ্টুডিঅ' হ'ব। মোৰ ল'ৰাই আজিকালি কিবা কিবি কৰি থাকে লেপটপ লৈ। এই লকডাউনত সি এডিটিং শিকিলে নিজে নিজে, মোবাইলৰ পৰা লেপটপ, লেপটপৰ পৰা মোবাইল, বেলেগ একো মানে ইকুইপমেণ্টছ নাই। কিন্তু তাতে সি কৰি বহুত বস্তু হেৰি কৰিলে। আমাৰ এতিয়া গানবিলাক ইউটিউবত এৰি আছে, সোণ প্ৰডাকশ্যনৰ গানবিলাক।